তো নমস্কাৰ বন্ধু। পোনপ্ৰথমতে মই আপোনালোক সকলোকে মোৰ চেনেলৰ ফালৰ পৰা বহুত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে বহুত ধুনীয়াকৈ আছে, খুব মস্তিকৈ আছে। তো ভিডিঅ' বুলিলে আজি কোনো বিষয় নাই, আজি কোনো টপিক নাই। আজি মই এটা আৰম্ভ কৰিছোঁ, এটা বাঁহীক লৈ প্ৰগ্ৰেম বুলি নকওঁ, ঠিক জাষ্ট সৰু এনেকৈ বজাই আছোঁ। তো ওচৰত বহুত হাল্লা আছে। বেছি মই কোনো ভাল চিৰিয়াছ আজি টপিক কোনো এনেকুৱা লোৱা নাই, কাৰণ ওচৰত বহুত হাল্লা হৈ আছে, বহুত বক্স চক্স বাজি আছে। তো সেইটো কাৰণে মই আজি অলপ বাঁহীয়ে বজাম বুলি ভাবিছোঁ। আৰু সিমান নাজানো, অকণমান জানো কিবা। যদি আপোনালোকে ভাল পায় তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো মই বেছিকেলি মোৰ হাতত আজি এটা বাঁহী আছে, ই স্কেলৰ বাঁহী। আপোনালোকে দেখিছে এইটো ই স্কেলৰ বাঁহী এটা আছে মোৰ। আপোনালোকক কৈছোঁ যে ইয়াৰে বাঁহীত আপোনালোকৰ এটা 6টা হোল থাকে। মই আগতেও কৈছোঁ 6টা হোল আছে, আৰু ইয়াত এটা হোল আছে। এইটো মুখত ফু দিয়াৰ কাৰণে এইটো এটা এক্সট্ৰা এটা হোল থাকে। এইটোলৈ টোটেল 7টা হোল থাকে, ঠিক আছে। এই 7টা হোলটোৰ ভিতৰত আমাৰ গোটেই বাঁহীটোত মানে আমি সুৰ মিলাব লগা হয়, ঠিক আছে। আৰু ছেম বেলেগ যেনেকৈ আপোনালোকৰ ইনষ্ট্ৰুমেণ্টৰো আপোনালোকে চাৰেগামা থাকেতো বাঁহীৰো ঠিক তেনেকৈ চাৰেগামা আছে, ছেম একে স্কেলৰ একে সেই হয়। তো মই এইবিলাক আজি স্কেলৰ কথা ক'বলৈ নাযাওঁ, মই জাষ্ট এটা সৰু আজি এটা মই গান এটা বজাই দিম। তো যদি ভাল লাগে আপোনালোকে এইটো আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু শেষত নতুনকৈ খুলিছোঁ চেনেলটো, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে। তো ঠিক আছে, মই এতিয়া আৰম্ভ কৰি দিছোঁ। তো অলপমান বজাইছোঁ, বেছি ভালকৈ নাজানো, অকণমানেই বজাইছোঁ। তো কেনেকুৱা হৈছে ক'ব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। তো এইবাৰ মই আকৌ এটা সৰু সুৰ এটা আৰম্ভ কৰিব বিচাৰিছোঁ। তো এইবাৰ মই লৈছোঁ বি স্কেলৰ বাঁহীটো, আপোনালোকক অলপ আগত দেখুৱাইছিলোঁ। তো এইটো বি স্কেলৰ বাঁহী, আপোনালোকে দেখা পাইছে এইটো বি লিখাই আছে, এইটো বি লিখাই আছে। তো এটা আৰম্ভ কৰিছোঁ, এটা বিহু সুৰ এটা। তো বিহু বজাম নে কি বজাম, তো বিহুৱে বজাই দিছোঁ এটা। বেলেগ এটা স্কুলত মই বাঁহী লৈছোঁ, তো বিহু বজাইছোঁ। 1 মিনিট ৰ'ব, মই মানে বজাই আছোঁ, ঠিক আছে।
ভিউ বজাইছ তই অলপ প্ৰব্লেম হৈছে বহুত দিন বজোৱা নাই বাঁহীটো তো শেষত মই আপোনালোকক এটা কথা কৈছোঁ যদি আপুনি কিবা মিউজিকেল ইনষ্ট্ৰুমেণ্ট শিকিব বিচাৰে মানে ধৰক ভাবি আছে যে মই কিবা এটা শিকিব লাগে কিবা শিকিব লাগে তো মোৰ নিজৰ অভিজ্ঞতাটো হৈছে মই আপোনালোকক ক'বলৈ নাযাওঁ আপোনালোকে কি শিকে তো আপোনালোকৰ নিজৰ কথা যদি আপোনালোকে প্ৰিফাৰেঞ্চ কৰে তো আপোনালোকে প্ৰথমে আপোনালোকে বাঁহীটো শিকিব পাৰে বাঁহীটো খুব ধুনীয়া এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় বহুত ধুনীয়া চাউণ্ড হয় য'ত নেকি কৃষ্ণই বজাইছিলে বাঁহী আপোনালোকে জানে হয়তো কৃষ্ণই বাঁহী বজাই আপোনাৰ গোপিনীবিলাকক মানে মন চঞ্চলা কৰিছিলে তো বাঁহীটো হৈছে এটা এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট আৰু মানে কেনেকুৱা ইয়াৰ মাতটো বহুত শুৱলা হয় তো আপোনালোকে যদি কেতিয়াবা শিকিব বিচাৰে তো আপোনালোকে বাঁহী শিকক পোনপ্ৰথমে আৰু যদি বাঁহী জানে সকলো ধৰণৰ আপোনালোকৰ ইনষ্ট্ৰুমেণ্টৰ অলপ হ'লে আপোনালোকৰ জ্ঞান থাকিব বুলি মই দৃষ্টিৰে মই ভাবোঁ হয়তো মই কিমান দূৰ সত্য মই নাজানো এইটো আপোনালোকে নিজে গম পাব চালে তো কথা হ'লে সিমানখিনিয়ে কথা তো আজি বেছি দিগদাৰি নকৰোঁ আৰু শেষত এটা সুৰ বজাই মই আজি এই ভিডিঅ'টোৰ পৰা বিৰাম ল'ম তো মই এইটো সেই সুৰটো বজাই দিছোঁ তো ভিডিঅ'টো আজি ইমানখিনিয়ে তো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বা বান্ধৱীৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুনকৈ খুলিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যদি পাওঁ ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' সদায় বনাই থাকিম কথা দিছোঁ আজি আৰু শেষত আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰাৰ লগতে নতুন চেনেল এছামিজ চেনেল গ্ৰীণ ভেলী ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো লগ পাম পুনৰ বেলেগ এটা টপিক লৈ বেলেগ এটা বিষয় লৈ আজিৰ কাৰণে ইমানখিনিয়ে ধন্যবাদ আৰু কিনো ক'ম আৰু ভালকৈ চাওক আৰু ভিডিঅ'টো যদি ভাল লাগে ক'ব বেয়া লাগিলেও কৈ দিব কমেণ্ট বক্সত কমেণ্ট কৰি পালে তো ইমানখিনিয়ে আজিলৈ তো টাটা বাই বাই থেংক ইউ